মই ব্ৰেড কৰ্ণ বনোৱা দেখুৱাম। তাৰ কাৰণে মই ব্ৰেড লৈছোঁ, ইয়াত 7 পিচ ব্ৰেড লৈছোঁ আৰু এইখিনি মই বইল মটৰ লৈছোঁ, বইল কৰি লৈছোঁ মটৰখিনি। আৰু ইয়াত মই 2টা আলু লৈছোঁ বইল কৰি। এইখিনি পিঁয়াজ মিহি মিহিকৈ কুটি লৈছোঁ। ডিম 2টা লৈছোঁ মই। তাৰপিছত মই ইয়াত বিস্কুট লৈছোঁ, বিস্কুটটো হ'ল নিমখীয়া। কেনেকৈ কি কৰিম আপোনালোকক মই এটা এটাকৈ দেখুৱাই ল'ম। এতিয়া পিছৰখিনি দেখুৱাই আছোঁ। এটা মই ব্ৰাউন কালাৰ চাইডৰ এইখিনি কাটি ল'ম ফাৰ্ষ্টতে। এনেকৈ কাটি ল'ম। এনেকৈ কাটি লৈছোঁ। এখন এখনকৈ মই এনেকৈ কাটি যাম। এইখিনি মোৰ হৈয়ে গৈছে, গোটেইখিনি কটা হৈ গ'ল। এয়া মই 7 পিচ কাটি ল'লোঁ। এইখিনি আপোনালোকক দেখুৱাই আছোঁ। জ্বলাই ল'লোঁ, অলপ গৰম হৈ লওক। তাৰপিছত মই ৰিফাইন অলপ দি দিম। গৰম হৈ গ'ল, এতিয়া মই ইয়াত ৰিফাইন অলপ দিম। গৰম হৈ লওক। গৰম হৈ গ'ল, ইয়াত মই গোটা জিৰা কেইটামান দি দিছোঁ আৰু মিহিকৈ কুটি থোৱা পিঁয়াজখিনিও দি দিছোঁ ইয়াতে। অলপমান লৰাই দিওঁ। সোৱাদ অনুযায়ী নিমখ অকণমান দি দিছোঁ ইয়াতে। হালধি অকণমানো দি দিছোঁ। অকণমান সময় ভাজি থাকিম এইখিনি মই। তাৰপিছতে বইল আলু আৰু মটৰখিনি দিম। বইল আলুখিনি ইয়াতে দি দিছোঁ আৰু মটৰখিনিও দি দিছোঁ ইয়াতে। এইখিনি অলপ টাইম ভাজি থাকিম। আলুখিনি অলপ ভাঙি ভাঙি দিম, গোটা কৰি নথওঁ। আধা চামুচমান ইয়াত মই চয়া চচ দি দিছোঁ। এইটো দিছোঁ মই অলপ, আধা চামুচ দিছিলোঁ। আধা চামুচমান মই চিলি চচ দি দিছোঁ। গ্ৰীণ কালাৰটো দিছোঁ মই চিলি চচ। ৰেড কালাৰ দিলেও হ'ল, নিজৰ লগত কথা। এতিয়া এইখিনি অলপ টাইম লৰাই থাকিম। এইখিনি মোৰ হৈয়ে যাব আৰু অলপ মই মিট মছলাও দি দিম ইয়াতে। আপোনালোকে চিকেনো দি পেলাই ব্ৰেড কৰ্ণ বনাব পাৰে, নিজৰ লগত কথা। ইয়াতহে চিকেন দি দিবও পাৰি আপোনালোকে। অকণমান মই চিকেন মছলা দি দিছোঁ ইয়াতে। এইখিনি মোৰ হৈয়ে গৈছেগৈ আৰু অলপ টাইম ভাজি থাকিম। 2 মিনিটমান ভাজিম আৰু। এইখিনি মোৰ হৈয়ে গ'ল। এতিয়া পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। ব্ৰেড কৰ্ণ বনাবৰ কাৰণে ব্ৰেডখন ফাৰ্ষ্টতে এনেকৈ কিনাৰটো কটাৰ পিছত এইখিনি বেলি ল'ব লাগিব। এখন পাতলকৈ এনেকৈ বেলি ল'ব লাগিব, তেতিয়া কৰ্ণটো বনাবলৈ ভাল হয়। এনেকৈ মই গোটেইকেইখন বেলি ল'ম। এইখন মোৰ হৈ গ'ল, গোটেইকেইখনেই হৈ গ'ল। এনেকৈ বেলি ল'লোঁ গোটেইকেইখন। এতিয়া মই কি কৰিম আপোনালোকক দেখুৱাম। এই বিস্কুটখিনি মই গুড়া কৰি ল'ম। এইখিনি মোৰ হৈ গৈছে। ইয়াৰ পিছত কি কৰিম আপোনালোকক দেখুৱাই যাম, এটা এটাকৈ চাই যাব। এইখিনি হৈ গ'ল, খালি বিস্কুটটো নিমখীয়া হ'ব লাগিব। আপোনালোকক বনোৱা দেখুৱাম। এইটো সৰু সৰুকৈ অলপ সৰুকৈ ঘূৰাই আনিব। এনেকৈ অনাৰ পিছত এনেকৈ ঘূৰাই ল'ব। ইয়াতে চব্জিটো ভৰাই দিব লাগিব আৰু ইয়াৰ কিনাৰত অকণমান পানী লগাই দিব লাগিব।
এনেকৈ জইন কৰি দিব লাগিব। এনেকৈ জইন কৰাৰ পিছত গুড়া কৰা বিস্কুটখিনিত লেটিয়াই দিব লাগিব। এনেকৈ গোটেইকেইটা মই এনেকুৱা ধৰণৰকৈ কৰি ল'ম, দেখুৱাই যাম এটা এটাকৈ আপোনালোকক। এইটো মোৰ হৈ গ'ল। ঘৰটোৰ নিচিনা এইটো এনেকৈ একে ধৰণৰকৈ ঘূৰাই ল'ম লাহে লাহেকৈ সৰু সৰুকৈ। এইটো ইয়াত চব্জিখিনি ভৰাই দিম, অলপমান পানী লগাই দিম, তেতিয়া জইনটো ভালকৈ লাগি থাকিবৰ কাৰণে মই অকণমান পানী লগাই দিছোঁ। এইটো হৈ গৈছে। এইটো ঠিক তেনেকৈ ধৰণৰকৈ মই কৰিম। ইয়াতো একে বিস্কুটৰ গুড়াখিনি লেটিয়াই দিম। এইটো একেদৰে হৈ গৈছে। এনেকৈ মই গোটেইকেইটা বনাম, আপোনালোকক পিছৰখিনি দেখুৱাই আছোঁ। মোৰ ব্ৰেড কৰ্ণকেইটা হৈ গৈছে, পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ মই কি কৰিম। জ্বলাই ল'লোঁ, এতিয়া গৰম হ'বলৈ দিওঁ, অলপ গৰম হৈ লওক। গৰম হৈ গ'ল, এতিয়া ইয়াত মই ৰিফাইনখিনি দি দিম। ৰিফাইনখিনি গৰম হৈ লওক ভালকৈ। তেলখিনি গৰম হৈ গ'ল পূৰা। মই এতিয়া গেছটো অকণমান চিমত দিম, যিহেতু পূৰা গৰম হৈ গ'ল, নহ'লে বেছি তেলটো গৰম হৈ গৈ থাকিবৰ কাৰণে অলপ চিমত দি দিছোঁ। এতিয়া মই ব্ৰেড কৰ্ণ এটা এটা দি যাম। এনেকৈ যোনে যোনে ব্ৰেড কৰ্ণ খোৱা নাই খাবচোন, বিৰাট টেষ্টি লাগে খাই। এনেকৈ খাই বহুত ভাল লাগে এনেকৈ ব্ৰেড কৰ্ণ খাই। মোৰ ব্ৰেড কৰ্ণকেইটা হৈয়ে গৈছেগৈ। মই চিমত দিছোঁ, প্ৰথমতে দিছিলোঁ বহাই, এতিয়া নাই দিয়া। কম তাপত দিব লাগে, নহ'লে জ্বলি অহাৰ সম্ভাৱনা থাকে। এয়া মোৰ ব্ৰেড কৰ্ণ হৈয়ে গৈছে, চাওকচোন ইমান ধুনীয়া হৈছে। এইখিনি মোৰ হৈয়ে গৈছে ভাজি, এয়া হৈয়ে গ'ল। পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। মোৰ ব্ৰেড কৰ্ণখিনি হৈ গ'ল, চাওকচোন ইমান ধুনীয়া লাগিছে। হোৱাইট চচৰ লগত খাই ভাল লাগে, টমেটো চচৰ লগতো ভাল লাগে, চিলি চচৰ লগতো ভাল লাগে, যিহৰ লগত খাই আপোনালোকৰ নিজৰ ইচ্ছা। মই হোৱাইট চচ লৈছোঁ ব্ৰেড কৰ্ণখিনিৰ লগত খাবৰ কাৰণে। এনেকৈ আপোনালোকেও বনাই খাই চাব, বিৰাট টেষ্টি লাগে। আৰু মোৰ যদি ৰেচিপিটো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। আৰু যোনে যোনে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, ছাইডত থকা বেল আইকনটো ক্লিক কৰিব, তেতিয়াই মোৰ নতুনকৈ অহা ৰেচিপি ভিডিঅ'বোৰ পাই থাকিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।